নমস্কাৰ বন্ধু বান্ধৱীসকল। পোনপ্ৰথমে মই কাকলি শইকীয়াই আপোনালোক সকলোকে মোৰ এই ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ অন্য এটি স্বৰচিত কবিতা লৈ আহিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে কবিতাটি শেষলৈকে শুনে আৰু শেষত আপোনালোকৰ মন্তব্য দিবলৈ যেন নাপাহৰে। আৰু লগতে কওঁ যে আপোনালোকৰ যদি কবিতা, গল্প, অন্যান্য লেখা আছে তেতিয়াহ'লে মোলৈ প্ৰেৰণ কৰক ফেচবুকৰ জৰিয়তে। আহকচোন এতিয়া আমি আজিৰ এই কবিতাটিলৈ আগবাঢ়োঁ। কবিতাৰ শিৰোনাম ছোৱালীৰ জীৱন। অলপ পৰিশ্ৰম কৰিবলৈ শিকি আছোঁ। জানো কষ্ট হ'ব বুলি। তথাপিও চেষ্টা অব্যাহত ৰাখিম। কিন্তু আমিবোৰতো ছোৱালী হয়। আমাৰ জানো যন্ত্ৰণা, আবেগ, অনুভূতি আছে? আমাৰ জন্মই যেনিবা আনৰ পৰিতৃপ্তিৰ বাবে। সেয়া বিধিৰ লিখন। আমি মাথো নিয়তিৰ অধীন। জন্মৰ পাছত পিতাই সুধিলে, আই ডাঙৰ হৈ কি হবি? মাতৃয়েও সুধিছিল বহুত কথা। উত্তৰ আছিল মাথো এটাই, সুখী আৰু ভাল মানুহ হোৱাৰ। নাছিল নহয় জ্ঞান আজিৰ এই অশান্তিময় পৰিৱেশৰ মাজত। সুখৰ সংজ্ঞা বিচাৰি বিচাৰি ক'ৰবাত মানুহ হোৱাৰ মানসিকতাই হেৰুৱাই পেলালোঁ। ধন্যবাদ।